Hey guys, again welcome back to my YouTube channel. तो आज गाड़ी चाहिए ब्लॉग स्टार्ट করছো আমি তো আমি দিও আছো যে কেনা খবর ভাই আমি র গাড়ি সারি কুন্নি বের বিয়ে র গেলাম ব্লগিং করা আনি সাথে খবর ভাল না তো গাইস আজি ব্লগটো বহুত স্পেশাল হ'ব আপোনালোকৰ কাৰণে আৰু মোৰ ব্লগটো অনেক স্পেশাল হৈ দকছো আজি আজি এটা স্পেশাল তো স্পেশাল হ'ব সদায় স্পেচিয়েল হয় কিন্তু আজি আৰু স্পেচিয়েল আজি আৰু স্পেশাল হ'ব তো গাইস আজি আমি এঠাইত যাই আছো তো সেই ঠাইডোখৰ মানে বহুতে গমে পাই আহিব বা বহুতে কেনে স্পীড ব্ৰেকাৰে বহুতে গম নাপায় বাট মেক্সিমামতে পায়েই চ' ঠাইডোখৰ আপোনালোকক দেখাই আছোঁ চ' আজি এনেকৈ আৰু বাইকৰ পিছলৈ বহি বহি ব্লগিং ষ্টাৰ্ট কৰি দিছোঁ গাইছ বলক আমাৰ লগত ভিডিঅ'টো উপভোগ কৰক তো লেটছ গো তো আমি কোনখিনি ঠাইত আছোঁ এতিয়া বৰ্তমান তো গাইছ এতিয়া আমি ৰঙিয়াত আছোঁ এইখিনিয়াত যায় ৰঙিয়া তো ক'লৈ যাই আছোঁ অলপ দেৰি কৰি কৈ আছোঁ গাইছ ট্ৰেইন চাওক ট্ৰেইন তাহলে গানটো গাই দিয়ে ৰেল গাড়ী চুক 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 কৈ অলপ ডাবল এটা গান আছিল ৰেল গাড়ীত আৰে জল্দি খুলে বাপা আৰে কিমান টাইম ৰখিব লাগিব বে গৰমত তো গাইছ চবে আহি আমি পালোঁ ৰঙিয়া টাউন এতিয়া কৈ আছোঁ যাই ক'ত আছোঁ তো আমি আজি গৈ আছোঁ মই আৰু মোৰ ফ্ৰেণ্ডজনে গৈ আছোঁ গ্ৰাছলেণ্ড তো বহুতে চাব যাই আছে এইটো ভাল জেগা বুলি কৈ আছে চ' আজি দিও মিলি কিনে গোটেই গ্ৰাছলেণ্ডখন এক্সপ্ল'ৰ কৰিম আজি তাৰ কাৰণে ৰাতি হৈছে কিবা আহিছ আজি এটা খা বিচাৰিলাম তাতে কি আছে তাতে ইমান চাব লগা চ' এতিয়া টাউনত আছোঁ আৰু টাউনৰ পৰা এতিয়া আমি কেনেকৈ ষ্ট্ৰেইট যাব লাগিব মই দেখাই দিছোঁ ৰাস্তাটো এনেকৈ ষ্ট্ৰেইট যাই কিনে তামোলপুৰৰ পৰা ৰাইট চাইডে আই থিংক যাব লাগিব আমাৰ আৰু কি গুগল মেপতো আমি বিশ্বাস নকৰোঁৱে চ' ৰাস্তা জাগাই মই তাকে সুধি যাম তো গাইজ বলক লেটছ গ' Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we. তো গাইছ অৱশেষত অলপ আহি লগতে ৰেষ্ট ল'লোঁ আৰু এটা বস্তু দেখাই আছোঁ আপোনালোকক এই মক্কে লক্ষ ক'তনো এইটো এই মক্কে লক্ষ ৰিলছ বনাব দিছে কি ক'ম মানে ইয়াৰ ইনফ্লুৱেঞ্চাৰ ৰিলছ দি ইনফ্লুৱেঞ্চাৰ নকে চোৱা চলি এখানৰ কি যি হৈছে সৰু সৰু চলি এখানৰ ৰিলছ বনাইছোন চবে আজিকালি তো এইখিনি ঠাইডোখৰৰ নাম কি আছিল ন এইখিনি ঠাইডোখৰৰ নাম কি আছিল এইখিনি ঠাইডোখৰৰ নাম ঠাই তো ঠাই নহয় এইখিনি ঠাইডোখৰ কিবা দি যায় কিবা ধোঁৱামুখ নে কি বুলি কয় এইখিনি অঁ সেনেকুৱা ঠাই তো এতিয়া আমি ইয়াতে অলপ মানে ৰেষ্ট লৈ আছোঁ ইমান ধুনীয়া বতাহ দি আছে গাইছ কি ক'ম আৰু এইখিনি জেগাতে একদম মানে মজা লাগিছে আপোনালোকক কেমেৰা আপোনালোকে সেইটো বস্তুটো অনুভৱ নাপাব বাৰু আমি যোনটো ফিল পাই আছোঁ ন কৈছোঁ ন আমাৰ অসম বেষ্ট বাহিৰত যাব দৰকাৰে নাই যদি যা তই মাৰ খাবি কি যদি যামেই হ'ল কেইদিনমান পিছত কেনা এক্সপিৰিয়েঞ্চ কেনেকুৱা কিন্তু মাৰ খাবি তই যাই আছোঁ গাইজ আৰু অতি হ'ল কাৰণে মানে ভাল ভাল ব্লগ পাব ইন ফিউচাৰ্ছ বাহিৰত দেশতো যাই আছোঁ আমি দিও যাম ভূটান যাই আছোঁ বাহিৰত দেশত ইফালে ভূটান যাই ইফালে তো এতিয়া আমি অলপ আগলৈ যাওঁ মানে আৰু বেছি দূৰ নাই তামোলপুৰ পাব আৰু ক'ৰবাত 3 কিলোমিটাৰমান আছে তো তালৈ যাই লওঁ তাতে কিবা এটা খাই চাই লওঁ তো গাইজ বলক কি চাই আছে বলক আজি ফুল্লি জচত আছোঁ আজি মৰিলোঁ অলপমান জাষ্ট ব্ৰেক চেক লৈছোঁ কাৰণ বাপৰে এনা ধূলা দিছে ৰাস্তাত মানে আৰু মানে কি ক'ম আৰু বেন বাজি গৈছে না কি হয় ভাই কুছ বলোগে গাইজ আৰু তাকো আমি দুয়োটা ষ্টিং খাই আছোঁ আৰু ইয়াৰ পৰা গ্ৰাছলেণ্ড মোটামুটি আৰু 15 কিলোমিটাৰমান আছে আজি যাই পাওঁ নাপাওঁ আকৌ ঠিক নাই তো বাপৰে কেনে ৰ'দ দিছে কি কৰিবি এই নাযাওঁ মই যাব লাগিব আগলাগালে কিয় নাযায় তোক কাৰণটো কি এই নাযাওঁ কাৰণটো কচোন তই ফাল্টু চলি আছা মৰিলোঁ নেকি মই কি কৰিলোঁ তই ৰাতিপুৱা দেৰিকৈ ওলছা চব তোৰ কাৰণে হৈছে এইগিলা গাইছ মই কৈছোঁ না মই 9টাত ওলছোঁ আমি 12টাত আহিছোঁ আৰু এটা হবলা দিছোঁ ষ্টিং খাব দিছোঁ ৰাতিৰ পৰা 10 বাৰমান ফোন মাৰি আছোঁ ৰিচিভ কৰা নাই মই ৰাতি ঘুমাই আছোঁ ভাবছোঁ ই নাযায় আৰু তো গাইছ এতিয়া মানে যাই থাকোঁ আৰু মানে আৰু কি কৰোঁ আৰু আহিছে যদি যাবা 20 কিলোমিটাৰ নাই আৰু নাই তই জেগাত যা এই গাড়ী এখন এই তাতে চিট আছে যা বহি জেগা তো গাইছ এতিয়া আৰু অলপ জাষ্ট ৰেষ্ট লৈছোঁ এতিয়া অলপ তো আৰু অলপ দেৰি কৰি যাই আছোঁ তো লগ পাই আছোঁ এইবাৰ তাতে একদম ডাইৰেক্ট একজেক্ট পইণ্টত লগ পাই আছোঁ তাক দেখি আছে সিবাৰ এটাক দেখা হতিবাই এটাক দেখা পাব তো গাইছ লগ পাই আছোঁ বাইদেউ
যোৱা ৰাস্তা এইটো নেকি চাইনা যোৱা ৰাস্তা এইটো নেকি চাইনা হা অ এটি চাইনা পাই নেকি গাইছ এইটো ৰাস্তা এটি চাইনা পাম এতিয়া আমি গাইছ চাইনা পাই আছো আমি হয়তো চাইনা পাম এতিয়া এই ৰাস্তাটো এতিয়া তিৰোতাজনীয়ে ক'লে এইটো এটা চিক্ৰেট ৰাস্তা এইটো চিক্ৰেট ৰাস্তা মানে চাইনা যোৱা আপোনালোকে আহিব মানে মই ডেছক্ৰিপশ্যনৰ ৰাস্তাটোৰ নামটো কৈ দিম তো গাইছ অৱশেষত আমি গ্ৰাছলেণ্ড আহি পালোঁ ই পাগলা আহিছে দিয়ক আজি সঁচা কথা কৈছোঁ ইয়াৰ লগত নেক্সট টাইম নাহোঁ মই আৰে য'তে নদী একে তাতে জাপ মাৰি এতিয়া এইখিনিতে জাপ মাৰে বোলে এতিয়া ইয়াতে মৰিবি জাপ মাৰিলি চাওকচোন গেলা হাইলা পুৰা বহি আছে তো গাইছ মস্ত ৰ'দ দিছে আজি ইফালে চাপ পাহাৰ তো আপোনালোকক এটা মই বেক ভিউ দেখাই দিছোঁ ইয়াৰে গ্ৰাছলেণ্ডৰ আৰু এইখিনি জেগা কিনে এটা বহুত কনফিউজন এইখিনি এটা কিছুমানে গ্ৰীণলেণ্ড বুলি কয় কিছুমানে গ্ৰাছলেণ্ড বুলি কয় এতিয়া নেটত চাই চোন গ্ৰাছলেণ্ড বুলি আহে কিন্তু বৰ্ড মাৰা আছে গ্ৰীণলেণ্ড এতিয়া কিবা কয় নাজানো কিন্তু আৰু জেগাখিনি চ' এতিয়া আপোনাক এটা বেক ভিউ দেখাই দি আছোঁ দিছ ইজ গ্ৰাছলেণ্ডে বা গ্ৰীণলেণ্ড যি কি নহওক ৰ'ব চেণ্ডেজত লৈ যাওঁ ৰ'ব আপোনাক ওপৰত গেলি লৈ যাই আছোঁ এতিয়া চলো থৰা অফ ৰোডিং কাৰ্টে হে হাই कुछ बोलोगे गाइस ये वीडियोग्राफर तो लेट्स सी तो ये हल ग्रासलैंड सो इतना মানে নতুন করে বনাই আছে জায়গাখিনি মানে সো ইয়াতে ওরে সাগে গাছ চাছ ৰুব কেম্পিং সামিং কৰিব সাগে তো হিফালে আপোনাৰ কেম্পখিনি আছে মানে ইফালে আৰু খাস কৰি জায়গানে ভাল কিয় লাগে জানে না গাইস কৈ আছো আপোনালোকক একদম প্ৰকৃতিৰ মাজত সিফালে নদী আছে ইয়াতে যদি আপুনি কেম্প কৰি ৰাতি থাকিব পাৰে আৰু জানে গ্ৰাছলেণ্ড নাম এইকাৰণে বসছে চাগে ইয়াতে বহুত ঘাঁহ আছে চ' সেইকাৰণে গ্ৰাছলেণ্ড বসছে তো চাব পাৰে কি ধুনীয়া পৰিৱেশ এটা আৰু বাপৰে আৰু এই সূৰ্য দেৱা তোক কৈছো তোক তিৰি লগত কাইজা কৰিছা না কি হা ইমান যে গৰম দিছা হা কাম বন নাই কি কৰা নাই তই কৈছা কলা কৈ দিছা বগা চলিটোক তো জাপটো আৰু গাইজ অফৰোডিং কৰি আছো এতিয়া আমি আৰু মই গা ধুম আৰে গাইছি পাগলা আহিছে আজিলে গাই ধুই ঐ নামি নিবি ঐ বুল্লু ঐ ভাই ঐ কি কৰা ঐ আগত নদী আছে নদীত নামে দিম চব গাইছ সাঁতৰি আছে ৱাও হোৱাট এ এমেজিং ভিউ চলো ভিডিঅ' চাওক গাইছ ভিউ আজি কৈছো না আপোনালোকে ভিউ পাব মোৰ তাৰ ভাই ভিউ পাবই আজি ভিডিঅ'টো ভিউ আৰু এটা ভিউ কি কম গাইছ আৰ হাই কেনেকুৱা লাগে গা ধুই ইয়াতে বঢ়িয়া না অলপ জ্বৰত কোৱা ঐ ইয়াক অলপ ইও যাই আছে গা ধুবা ইয়াক অলপ দেখাই দিব গাইছ এটাক চকচোন চলি এটাক ভয়ে নাই আকৌ কিনকে সাঁতৰি আছে চোন চকচোন গাইছ কি সাঁতৰি আছে বিদ্যা আৰু গাইছ এই নদীটো চক আৰু তোৰ দামৰা 1 নম্বৰ দামৰা এতিয়া ভয় কৰিছি পানীত নামিবা হা এতিয়া বৰ বাহাদুৰি মাৰি আছিলি চালা বাপৰে কেইটা বম মুখ ইয়াৰ এখন ভাই অৱশেষত আহি উপস্থিত পালোঁ আমি গ্ৰীণলেণ্ড এতিয়া তো গাইছ আপোনালোকে এটা মানে বেলেগ অদ্ভুত বস্তু মানে দেখাই দি আছোঁ ই লম্বে গুল মাৰিছে তো চালটো নকৰিবি দে লম্বে গুল মাৰিছে নেচকাবি দে নেচকাবি লম্বে গুল মাৰিছে আৰু এটা বস্তু দেখাই দি আছোঁ বেক ভিডিঅ' কৰি দেখাই দি আছোঁ এটা বস্তু আহিছে এই ঘৰৰ পৰা কাপোৰ চাপোৰ নাৰা পাৰি চিক পাৰিছে দেই কি ক'ম মানে মই আৰে কেনেকুৱা লাগিল তোমাৰ তুমিতো ইয়াতে থাকা ন তোমাৰ নাম কি বুলি ক'লা কাৰ্তিক বৰ্মা নেকি অঁ আৰু তোমাৰ নাম কি টিকলু ঐ হাই আৰু ঐ দামৰা ইংকে চিগলি বেমাৰ হ'ব গেলা প্ৰথম তোৰ পানীয়ে এইটো প্লেনটো কাৰ আছিল হা প্লেনটো মোৰে আছিলেচোন এটা 1 2 3 তই মিছলি ফালিবি না ফালিবি না মই বিদ্যাক ন হেৰি কৰিব কাৰণে অহা নাই বেলেগ দিন জিকা কৰি আহিম আমি বেলেগ একদিন আহিবি তই আহিম আৰু তোৰ লগত আহিম গাইজ ভিউটো চাওক না একবাৰ ভিউটো চাওক আপোনালোকক মই এটা বস্তু দেখাই আছোঁ এতিয়া যোনটো দেখি মানে আপোনালোক পাগলা হ'ব মানে ইয়াৰ কি ক'ম আৰু চাব নেকি বস্তুটো মই দেখাই দি আছোঁ ৰ'ব আপুনি ৰখক গাইছে পাগলাটোক চাওক এতিয়া কি ক'ম এইটো বোলে কিবা চানবাদ বোলে ঐ দামৰা ঐ কি এলা
close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go. So guys, আজি ভিডিঅ'টো এইখিনি আছিল। চ' আপোনালোকক অলপ গা চা চাচনে দেখালে ইটো লাগলে গা চা ধুই কিনে উৎপাত মইতো ধোৱা নাই দিয়ক গা চা আৰু পিন্ধিম দা ফিল দ্য থাণ্ডাৰ। ত' গাইছ আজি ভিডিঅ'টো ইমানেই আছিল। চ' কেনেকুৱা লাগিল তোৰ আহি কিনে আজি ইয়াতে? এইটো প্লেন কৰা নাছিলোঁ আমি মানে যোনটো বস্তু প্লেন কৰা নহয় না আমি মানে একদমেই প্লেন কৰা নাছিলোঁ নে আহিম বুলি জাষ্ট এনে আমি ফুৰিব কাৰণে ওলাই আহিছিলোঁ, কিন্তু আজি মানে হঠাৎ প্লেন হৈ গ'ল যে গ্ৰাছলেণ্ড যাওঁ চল। চ' জেগাখিনি আহিলেও একদম ভাল লাগিছে। চ' আপোনালোকক কৈছোঁ ইফালে আহিব পাৰে, কাৰণ ইয়াতে আপুনি ৰাতি কেম্পিং চেম্পিং কৰিব পাৰে। আপোনাকতো গোটেই নেচাৰখিনিতো দেখাই দিছোঁৱে। চ' যদি আজি ভিডিঅ'টো ভাল পালে দেন কি কৰিব লাগিব কৈ দি জানে অলৰেডি জানে কি কৰিব লাগে। বস্তু হৈছে চবৰে। তো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবখিনি কৰি দিব। আৰু গাইজ মোৰ মানে 300 ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে। মই 300 ছাবস্ক্ৰাইবাৰ এটা গিভৱে কৰি আছোঁ। চ' যিমান পাৰে হ'ল কাৰণে ছাবস্ক্ৰাইবটো কৰি দিয়ক না। ছাবস্ক্ৰাইবটো কৰাতে কি যায় আপোনালোকৰ? মোৰ বহুত কষ্ট যায় এনেকৈ ভিডিঅ' বনাওঁতে, বহুত পইচা হৈছে। আপোনালোকৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে এনেকৈ ভিডিঅ' বনাই আছোঁ। চ' অলপতো ছাপৰ্ট কৰক না গাইজ প্লিজ। চ' আজিলৈ ইমানেই আছে। তো বাই বাই, চি ইউ ইন দ্য নেক্সট ভিডিঅ'। টাটা।